Hello, Khombaki guys. Atale namaskar. Welcome to my YouTube channel. Gormo hai to guys. Eta mane ghor pa buriake khana chana khai ready hoi pura ulai hilo. To ifele sabare mane aji jam boli bhabisu Daragaon. To ifele jon bhai aru jon ase mane Thon bhai ifele sabare. Eitu mane etia mane ami jai poa nai. Daragaon jai poa nai. To amar Thon bhai loi jabo. Ami guys mane Okhomor eta famous picnic place. To ete mane tate ami jam buriake. To ifele gili mane Moina Pukhuri eta mane mundir ase tate ifele mane left side to gili hibele pam. To ifele eta ami sire jabo lage ifele gile Daragaon pam. To eta jai thiku. To apnaloke ahi thikok buriake. To guys mane enikwa sabo pare place to ki dunia morom mogat ki feel ki kom aru guys ki thanda na hawa irike. To ifele bisi dur nai aru ki sil Daragaon. মানে এতিয়া পাৰখিনি চাব পাৰে কি মজা কে মানে আমাৰ তাতে যদি এনেকুৱা ঠাই গিলা মানে ৰাতিপুৱা উঠিলে মানে দিনটো ভাল লাগি গলে গতে এতিয়া মজাকে গৈ আছো তো মানে এতিয়া গৈ আছো तो माने ऊपर मके नै इहते माने इरथे गेल पहाड़ ऊपर छबरे इबिलाक पहाड़ तो इफले डाउन एनेके तो इटा मजाके गइसो कौशिक भाई आगत जन भाई कइ इरथे गेल ले जन भाई रुको गइसो मजाके कौशिक भाई चल फरेक दु फरेक खासि एटा ओइ गेल नासिन फरेक दिला गाइस माने इटा माने एकेबारे पहाड़ ऊपर आहि गेलो माने खुरु पहाड़र ऊपर तो इफले आरो डांगर पहाड़ আছে আগত हल्के दिखाइ दिबार एबले तो माने इटा मैं पहाड़र ऊपर माने আজি ट्राई करिम तो फर्स्ट टाइम माने यार माने ऊपरत आइतो रास्तात माने ब्लॉगिंग रास्तात तो इटा मैं फुली करिम तो आपनालके চাব फुलिका पारो न नाजानो इटा करिम आरो तो गाइस माने इटा माने फाइनली Daragaon मेन गठन बालो दिखि दिपार तो गाइस फाइनली हामी Daragaon मेन गेट खन आइ पेलु तो बरियाके दिखाइ आसु साइ थाको एखन इटा माने फाइनली क्रस करिलु মই Daragaon खन तो इफेले যাব লাগিব इटा मजाके तो जाय पालो एरना किमान मान दूर আছে আৰু मोटामोटी আৰু 7 কিলোমিটাৰ মান আছে তো যাব লাগে আহি থাকক फाइनली माने এনেকুৱা এটা ওপৰত আহিলো মানে এনেকুৱা লোকেশন তাত মানে পাহাৰৰ ওপৰত তো ইফালে সকলো আহি পালো তো ইফালে তলত প্লেসটো মানে Daragaon তো ইফালে পাহাৰখন ইফালেখন ভুটান তো ইফালে নামি যাব লাগিব এটা তো বৰিয়াকে চলো চলো মজা দুনিয়া ফাইনালি আজি ফার্স্ট টাইম মানে আহিম বুলি ভাবিছিলো একদিন আউতে মানে ফ্রি কিছু পানি থাকাৰ কাৰণে তো এটা মানে আমি ইয়াত বঢ়িয়াকে নামি যাম সাম কি আছে পাৰলে গাও ধুম না যাও কিন্তু ধুম বুলি আশা এটা আছে গাও কিন্তু পেন্ট নেকলে এনে ছাড় দি গাও ধুবা লাগে তো গাইস ফাইনালি তলত আহি গিলো তো এনেকে চাব পাৰে বঢ়িয়াকে তো সাইকেল খিনি আমি মানে এটা পার্কিং কৰি দিলো তো ইফালে চাব পাৰে ইফালে এইটো কি বুলি কয় Daragaon প্লেস তো কি ধুনিয়া চাব পাৰে এনেকুৱা জগত মানে আহিলে চকুবিলা একদম ডাঙৰ ডাঙৰ হৈ যায় দেই ডাঙৰ ডাঙৰ মজা ইয়াত মানে লক খাৱাৰ ব্যৱস্থা ঠিক আছে হোটেল কিবা কিবি আছে এনেকে তো বুঢ়াকে তো এতিয়া মানে কি দেখিব পাৰো তো আপোনালোক দেখাৰ চেষ্টা কৰিম তো আপোনালোকে হেকলে চাই কৌশিক ভাই আৰু ধন ভাই এনেকৈ কিবা খাৱাৰ কাৰণে আমাৰ লৈ আছে ইয়াত দোকানত তো কিবা খাম বুলি ভাবিছোঁ তো ওপৰত যায় তো মানে গাইছ এতিয়া মানে ওপৰত যোৱাৰ চেষ্টা কৰিম মানে ওপৰতো কিবা মানে চাৱা বস্তু আছে এনেকৈ চাব পাৰে জুম কৰি দিছোঁ অলপমান দেখা পাইছে নাপায় পোৱা নাই নাজানো এতিয়া যাম আৰু ওপৰত তো গাইছ মানে এতিয়া মানে পাহাৰৰ মানে এইখন পাহাৰৰ ওপৰত উঠাৰ চেষ্টা কৰিম কিবা আছে নাজানো তো প্ৰথমবাৰ আহিছোঁ কিবা চাহ বস্তু ভাল থাকিব পাৰে তো এইখন যাই হওক বঢ়িয়াকৈ এনেকৈ কিবা বন্ধ দেখোঁ নিখান বন্ধ দেখোঁ না যাব পাৰে না যাব পাৰে আমি যাওয়াছলি বনাই আছে না এটাকে উপরে উঠি যাম তো জন ভাই ফেলে একদম ইলা ভাগৰ আহি আছে পুৰা এনেকে জস ফুল জস এনেকে গৈ আছো পাহাৰখন ওপৰৰ পৰা দিখম মানে আৰু তলখিনি তো বুঢ়াকে তো আমি যাইছো ইহতে গেল ওপৰত ওই হুচি তো গাইস মই কোন উঠি আছো তো আপোনালোকে চাব পাৰে একদম ভয় লাগিছে চাকাৰিম নেকি
তো এতিয়া মানে একদম ওপৰত উঠিছোঁ গাইছ কি ক'ম আৰু একদম ধামাকাদাৰ মই ধৰিও থকা নাই চাব পাৰি ইমান ওপৰত উঠি আছোঁ মানে এনেকৈ ওপৰত মানে আৰু অকণমান ওপৰত উঠি যাব খুজিছিলোঁ তো এইফালে তো মানে এতিয়া মানে বাধা আছে তো মানে এইফালে মানে এলিফেণ্ট আছে তো হাতী যাৰ কাৰণে মানে যাব নিদিয়ে তো হাতী আহিছিলে কালি কিবা কিবি ভাঙাই থৈছে তো ইয়াত ওপৰত ঠাইত এলাও নাছিল তেওঁ মানে খুৰা কিবা কিবি উঠিলোঁ আৰু ওপৰত মানে তাতে বাধা কৰি থৈ আছিল তো কিবা বাইডাল দি থোৱা আছে সেইকাৰণে তোৰ কাৰণে নামো তো কিবা কিবি কৰি যাওঁ আৰু কি মজা পুৰা ফ্ৰেছ পানী ফ্ৰেছ মাল চাব পাৰে ফ্ৰেছ পানী গাইছ ফ্ৰেছ তো এতিয়া মানে ইয়াত অলপ বুঢ়িয়া ধুই ল'লোঁ তো বুঢ়িয়া কেনে কিজন ভাই কেনে এতিয়া গা ধুম বুলি ভাবিছিলোঁ কি কৰোঁ কিবা গা ধোৱাৰ ইচ্ছা নাই মোৰ নিজে লগ হৈ গ'ল গা ধোৱাৰ ইচ্ছা নাই গাইছ তো এনেকৈ পূৰা এনেকৈ আৰু মানে আপোনালোকেও আহিব পৰা মানে ধুপেল পেষ্টটো মানে ধুনীয়া তো এনে বিশেষ বেলেগ নাই তো বেলেগ এনেই এতিয়া ইয়াত বেলেগ ভয় আছে তো ইয়াত হাতীহে তো সেইকাৰণে ইয়াত মানে অলপমান ঠিক মোটামুটি 3-4টামান বজাৰ লগে গুচি যাব লাগে ইয়াত থাকিব নালাগে মানে হাতী প্ৰব্লেম দি থাকে ইয়াত এলিফেণ্ট আহি তো মানে এতিয়া আমি কিবা কিবি খাই লৈ বিন্দাছকৈ গুচি যাম আৰু তো আপোনালোকে এনেকুৱাই চাব পাৰে জেগাটো হৈছে এনেকুৱাই তো গাইছ ফাইনেলি খাই দিলোঁ ৰুটিবিলাক এনেকৈ খাই দিলোঁ আৰু এতিয়া যাব লাগে তো বাই বাই দি দিলোঁ লাহেকৈ এতিয়া গৈ আছোঁ এনেকৈ চাব পাৰে ডাইৰেক্ট যাই ঘৰত লগ পাইছোঁ